हेलो फ्रेंड्स प्रांजल অসমলৈ সকলোকে স্বাগতম জনাইছো আজি ভিডিওটো আমি কথা পাতিম যে কি খালে আমাৰ ৰানিংত স্পিড যথেষ্ট কমিব পাৰে আৰু পাৰফৰম্যান্স একেবাৰে বেয়া হ'ব পাৰে অনুশীলন বা দৌৰা আমাৰ কাৰণে যিমান প্ৰয়োজন এটা ইন্টাৰভিউত পাস কৰিবলৈ হলে ঠিক তেনেদৰে খোৱাটো হিমানে প্ৰয়োজন আমাৰ কাৰণে যদি আমি খোৱাত কিছুমান ভুল কৰো তেনেহলে আমাৰ কি হ'ব পাৰে যথেষ্টখিনি পাৰফৰম্যান্স বেয়া হ'ব পাৰে আৰু টাইমিং বহুতখিনি আপোনালোকৰ বেয়া হ'ব পাৰে এটা এনেকুৱা আছে আপোনালোকৰ মাজৰ বহুতে কয় যে মোৰ টাইমিং ভাল হোৱা নাই সো মোৰ কেনেকৈ টাইমিং ভাল হ'ব মই আজি ইমান দিন ধৰি দৌৰি আছো কিন্তু তথাপিও মোৰ পাৰফৰম্যান্স একেবাৰে ভাল হোৱা নাই বা একেবাৰে টাইমিং ভাল হোৱা নাই সেই ক্ষেত্ৰত আপোনালোকৰ এটা যথেষ্ট গুৰুত্বপূৰ্ণ বিষয় হৈছে যে খোৱাটো যদি আপোনালোকৰ খোৱাত ভুল কৰিছে কিবা আপুনি নাখাবলগীয়া বস্তু কিবা খাইছে তেনেকুৱা যেটো আপোনাৰ কাৰণে অপকাৰী সো তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ টাইমিং যথেষ্টখিনি বেয়া হ'ব পাৰে আৰু আপোনালোকৰ বহুতখিনি আপোনালোকৰ ভাগৰ লাগিব পাৰে ৰানিংত বহুত কষ্ট হ'ব পাৰে তো তেনেকুৱা কি বস্তু প্ৰথম কথা হৈছে যে আপোনালোকে নিচাজাতীয় দ্ৰব্য একেবাৰে সেৱন নকৰিব নিচাজাতীয় দ্ৰব্যত আপোনালোকে নিশ্চয় বুজি পাইছে গুটকা হওক সিগাৰেট হওক আপোনাৰ মদ হওক তেনেকুৱা জাতীয় বস্তুৰ প্ৰতি একেবাৰেই নাযাব এইবিলাক নিচাযুক্ত বস্তুৰ পৰা যিমান পাৰে সিমান আপুনি আঁতৰত থাকক দ্বিতীয়তে হৈছে যে এতিয়া আপোনালোকে মাছ মাংস নিশ্চয় সকলোৱে খায় কিন্তু ইয়াতো এটা আপোনালোকে সাৱধানতা ৰখা উচিত যে যদি আপোনালোকে মাছ বা মাংস যদি আপোনালোকে খাইছে তেনেহলে যিমান পাৰে আপোনালোকে কম তেল বা কম মছলাযুক্ত খাবলৈ চেষ্টা কৰক যদি অধিক তেল আৰু মছলা ব্যৱহাৰ কৰে তেনেহলে আপোনাৰ শৰীৰৰ কাৰণে ক্ষতিকাৰক হ'ব পাৰে আৰু আপোনালোকৰ ৰানিংত যথেষ্টখিনি সমস্যা দিব পাৰে সো সেইকাৰণে আপোনালোকে যেতিয়া আপুনি মাছ বা মাংস খায় এটা কথা মনত ৰাখিব যে পৰাপক্ষত আপোনালোকে তেল মছলা খুব কম পৰিমাণে ব্যৱহাৰ কৰি খাব তৃতীয়তে হৈছে যে আমি কিছুমান ফেট থকা বা চৰ্বি থকা বস্তু বহুত বেছি পৰিমাণে খাওঁ ধৰি লওক এটা গাহৰি মাংস যেনেকৈ সেই মাংসটো যথেষ্টখিনি চৰ্বি থাকে কিন্তু যদি আপোনালোকে গাহৰি মাংস খায় বা তেনেকুৱা ধৰণৰ কিছুমান মাছ যদি খুব বেছি ফেট থকা খায় তেনেহলে আপুনি নিজেই চাব যদি আপুনি ৰাতি তেনেকুৱা ধৰণৰ খুব ফেট থকা আহাৰ খাইছে তেনেহলে ৰাতিপুৱা আপোনালোকৰ দৌৰত নিশ্চয় কষ্ট হয় যথেষ্টখিনি কষ্ট পায় সেইকাৰণে এটা কথা আপোনালোকে সাৱধান হৈ যাব যে যদি আপোনালোকৰ ইন্টাৰভিউ ৰানিং কৰিবলগীয়া আছে তাৰ আগে কিছু একেবাৰে আপুনি এৰিব নোৱাৰিলেও কিছুদিন আগৰ পৰা অলপমান কমাই খাবলৈ চেষ্টা কৰক আৰু অলপমান খুব চৰ্বি জাতীয় বস্তুৰ পৰা আঁতৰত থাকক যাতে আপোনাৰ ৰানিংত কোনো তেনেকুৱা ধৰণৰ বেয়া প্ৰভাৱ নপৰে আৰু এতিয়া গৰম দিন আহি আছে গৰম দিনত আমি বহুতে কোল্ড ড্ৰিংকস ব্যৱহাৰ কৰো খাওঁ যথেষ্টখিনি আপোনালোকৰ মাজৰো বহুতে কোল্ড ড্ৰিংকস খায় আৰু যদি আপোনালোকে খুব বেছি পৰিমাণে কোল্ড ড্ৰিংকস খাইছে তেনেহলে সেইটো এটা আপোনালোকৰ বাবে যথেষ্ট হানিকাৰক হ'ব পাৰে সেইকাৰণে মনত ৰাখিব যে আপোনালোকৰ কিছুমান যদি কিবা এটা ভাল কৰিব বিচাৰিছে তেনেহলে আপোনালোকে অলপমান এইখিনিৰ পৰা আঁতৰত থাকি চলিব লাগিব তেতিয়াহে আপুনি অলপমান আৰু ভাল পাৰফৰম্যান্স দিব পাৰিব আৰু ভাল টাইমিং দিব পাৰিব সো সেইকাৰণে আপোনালোকে কোল্ড ড্ৰিংকছৰ পৰা যিমান পাৰে অলপমান আঁতৰত থাকিব যদি আপুনি খাব ইচ্ছা কৰিছে তেনেহলে আপুনি ORS খাব পাৰে ORSত আপোনালোকৰ যথেষ্ট লাভ আছে ঠিক তেনেদৰে আপোনালোকে ইলেক্ট্ৰল খাব পাৰে তো এনেকুৱা জাতীয় বস্তু আপোনালোকে খাবলৈ চেষ্টা কৰিব লগতে আপোনালোকে কোল্ড ড্ৰিংকছৰ ঠাইত পাৰিলে নেমু চৰবত খাবলৈ চেষ্টা কৰক যদি আপোনালোকে কোল্ড ড্ৰিংকছৰ খলনি এইকেইটা বস্তু ব্যৱহাৰ কৰে তেনেহলে আপোনালোকৰ একো শৰীৰৰ হানিও নহয় আৰু যথেষ্ট পৰিমাণে আপুনি লাভ পাব আশা কৰিছো এতিয়াৰ পৰা আপোনালোকে খোৱাৰ ক্ষেত্ৰত সকলোৱে নিশ্চয় ধ্যান ৰাখিব যদি ভিডিওটো চাই ভাল লাগিলে তেনেহলে লাইক কৰিব লগতে লগৰ সকলোকে শ্বেয়াৰ কৰি দিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি নটিফিকেশন বেলটো অন কৰি ল'ব লগ পাম আকৌ নেক্সট ভিডিঅ'ত জয় আই অসম